हाय वेलकम बैक आवर लाइव गाइस। हम अभी कुछ एंजॉय करेंगे तो चलिए शुरू करते हैं। ट्राई करेंगे। ठीक है स्टार्ट। ओके 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 ठीक है। আরে কোনো নাই নাকি क्या आसाम ভাল নহয় নেকি খবৰ ভালে আছা ন? কেৱল ভাই আপোনাৰ আসাম ভাল নালাগে নেকি? কেৰালা চিনি পাইছা নে মোক? চিনি পাইছা নে পায়েল? ভালকে চাই লোৱা। গাইস আপোনালোকে লাইভটো এটা এটা শ্বেয়াৰ মাৰি দিয়ক। খবৰ ভাল ভাল। বিনালে হিহায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰে ডাঙৰে ইনালে সিপাৰে দেউতি লুকালে মোক কপতি ভোটতে পইচাগে মজা মানুহ দেখোন কমি গৈ আছে। মানুহ এখন কমি গৈ আছে কিয়? ভাল লগা নাই নেকি? আমাৰ ছিংগাৰটোৱে গান গালে ভাল নালাগিলে চেঞ্জ কৰি দিওঁ। ভাল নালাগিলে কমেণ্ট কৰি কওক, আমি ছিংগাৰটো চেঞ্জ কৰি দিওঁ। আমি এনেই আড্ডাত আহিছো আৰু আমাৰ প্ৰাণৰ জুৰিন অসমৰ আমুঠু তেখেতৰ গান শুনি আছো আমি। টেপ কৰা মিৰাজো ভাই থেংক ইউ। একদম জিৰো হয়, থেংক ইউ ছ' মাছ। জিৰো খোৱাটো মেটাৰ নকৰে, পিছত চাব নহয়। আমাৰ কোম্পানী কৰি যায় নেকি? বুজো তথাপিও নোৱাৰো কিয় বাত হয়? মাজত তোমাকেই সামৰো বুজো তোমাকেই তোমাতে নহয় তথাপিও মাজত তোমাকেই সামৰো সপোনত আজি শতবাৰ শব্দ জীৱনৰ পথ আজি মিলিব মোৰ যাত্ৰা তোমাতেই বিলীন তোমাতেই বিলীন ভাল লাগি আছে গাইছ। ৰৈ ৰৈ বিনালে নিহায়ে বিনালে ৰাতিপুৱা গলে কিমান ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে মত অবা কথাটো হঠাতে হয় চাগে হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিহায়ে বিনালে ৰাতিপুৱাব কেতিয়া ধাৰে ধাৰে শাহিদুল এন্ধাৰে ইছলাম সিপাৰে ওয়েলকাম। জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিহায়ে বিনালে ৰাতিপুৱা বোলে কিমান পৰ। গাইছ ভালকে চাওক, বাথৰুম ছিংগাৰ এতিয়া মানে যেতিয়া গা ধুবলৈ যায় তেতিয়া মানে বাথৰুমত গানবোৰ কণ্ঠ নাই সুৰ নাই তথাপি এনেকে গান গাই আছো। ভইচটো ইমান ভাল নহয়, চব ট্ৰাই কৰি আছে। আপোনালোকে তাক ছাপোৰ্ট কৰি দিব।
গাইছ কমেণ্ট নাহে কিয় কমেণ্টবোৰ ক'ত গ'ল আছামিজ শ্বেয়াৰ কৰি দিয়া আছামিজ বোলে আচ্ছা আচ্ছা গাইছ আপোনালোকে ভিডিঅ'টো লাইভটো শ্বেয়াৰ কৰি দিব সকলোৱে যাতে আমাৰ আন্তৰ্জন কৰিব পাৰে মাতো এতিয়াৰে যৌৱন অনুপল হেৰুৱাইছো মাতো এতিয়াৰে যৌৱন অনুপল হেৰুৱাইছো বহুৰাত্ৰি অনাবিল স্বপ্ন প্ৰসাৰিত গাইছ কমেণ্ট কৰি জনা কেনেকুৱা লাগি আছে আপোনালোকৰ ইতিমধ্যে আমাৰ লাইভটো 4 জনে চাই আছে বিনালে ৰাতিপুৱা বোলে কিমান ডাৱৰে ডাৱৰে এন্দাৰে সিপাৰে জেউতি লুকালে কথাটো হঠাতে হয় চাগে হেৰুৱাল বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিহায়ে বিনালে ৰাতিপুৱা কেতিয়া ডাৱৰে ডাৱৰে ভাল লাগিছে ৰৈ ৰৈ বিনালে নিহায়ে বিনালে ৰাতিপুৱা বোলে আপোনালোকে বেয়া কমেণ্ট নকৰিব লাগিলে আপোনালোকে ভিডিঅ'টো নাচাব বেয়া কমেণ্ট নকৰিব দেই ষ্ট্ৰিক্টলি ৱাৰ্ণিং দি দিলো আপোনালোকক বেয়া কমেণ্ট নকৰিব অনুগ্ৰহ কৰি অলপ সময় চিল কৰি আছো লাইভ চাব ইমান মাইণ্ড কৰিব লগা নাই ৰাতিপুৱা বোলে কিমান ৰৈ বিনালে নিহায়ে বিনালে ৰাতিপুৱা বোলে বহুত দুখ লগা গান আমাৰ হিয়াৰ আমঠু এতিয়া হেৰুৱাব লগা হৈছে মনত এটা দুখ আছে এইটো হৈছে কিন্তু আমাৰ অসমত এইখন গান জুবিনদাৰ গান প্ৰত্যেক গানেই মানে অসমত তোলপাত কৰি তুলিব লাগে প্ৰত্যেক গানেই বৰ্তমান এইটো ট্ৰেইনিঙত চলিব লাগে জুবিনদাৰ যিকোনো গানেই হওক আৰু এতিয়া আমি মায়াবিনী গান এটা শুনিম আৰু আপোনালোকে যদি গানটো ভাল পাইছে তেতিয়াহ'লে জাষ্টিছ ফৰ জুবিন এটা কমেণ্ট মাৰি দিব জাষ্টিছ ফৰ জুবিন তোমাৰ দেখা পালো তোমাৰ ছবি আমাৰ গাফাৰ আমাৰ কলিয়াবৰজলৰ নেম হয় জেনেৰেল ছেক্ৰেটাৰী তেখেতে সেইদিনাখন মায়াবিনী গানটো শুনিবলৈ বিচাৰিছে আজি আমি গান আমি অন কৰিছোঁ ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া আমাৰ যদি নেকি নেম হয় জেনেৰেল ছেক্ৰেটাৰী আব্দুল গাফাৰ উপস্থিত থাকে আপুনি আহি যাওক আমাৰ ইয়াত অনুষ্ঠানত আৰু যদি আপোনালোকে লাইভটো চাই আছে আব্দুল গাফাৰ আপুনি লাইভটো শ্বেয়াৰ মাৰি দিব বহুত দুখৰ গান এইখন টেপ কৰক আৰ কে ৰাইডাৰ আহিছিল বাংলাটো লৈ আহিলে নেকি গানটো তুমি যে কি খবৰ সকলোৰে হা ৰচিদুল হা একদম পাৰফেক্ট খবৰ ব্ৰাদাৰ
তোমাৰ খবৰটো কোৱা। ৰাতিৰ বুকুত আপুনি অলপ লাইভটো শ্বেয়াৰ মাৰি দিয়ক। তোমাৰ ছবি দৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতি পুৱা আর হতে মোৰ বহু যুগৰে নাচোন Good, good, very good. Thank you so much. গান মোৰ হে আমার বুকুত না 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 আইটা রাইডার আজিকালি আপুনি ভিডিঅ' বনাই নেকি ভিডিঅ' বনাব আপোনাৰ ভিডিঅ' চাই আৰকে ৰাইডাৰ কোন হয় ব্ৰ রাশিদুল আর কে রাইডার হয় ৰাশিদুল হয় ৰশিদুল বুলি মাতো এই তেৰি বিয়া নহয় এই লা 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 তেৰি লা ডগ ব্ৰাদাৰ লা 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 তোমাৰ গাড়ীখন তাত আছে যাবা নেকি দেখাই দিম নেকি এটা নালাগে এতিয়া চাব নালাগে হৰতৰ প্ৰবাতিবোৰে কব তোমাকে মোৰ কথা প্ৰতি মেঘালী জোনে কব তোমাকে মোৰ বেথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্দাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজান গান মোৰ শেষ বাবু তোমাৰ বুকুত পাৰফেক্টলি আমি নাজানো গানটো সেইকাৰণে আমাৰ অলপ পাহৰি যেন লাগিছে বৰিং দেম অন কেমেৰা watching your life guys আপোনালোকে এটা শ্বেয়াৰ মাৰি দিয়ক তোমাৰ চালে সপোন আঁতৰি দিদক নামে চুব খুজিলেই মোৰ দুহাতে দিদক আঁতৰি সোণ আহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্দাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব বাবু তোমাৰ বুকুত। বহুত বঢ়িয়া গাইছ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি দৰা দিলা গোপনে আহি ইয়াৰ কোণত ইলিয়াছ যে মোৰ নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে মোৰ প্ৰতি কোণা ইতিমধ্যে আমাৰ অফলাইনত আমাৰ ডাঙৰীয়া আহি পালেহি আমাৰ গান আজি ইমানতে সমাপ্ত কৰিলো আমাৰ কলিয়াবৰ জিলা নেমচুৰ সভাপতি আহি পাইছে তেখেতৰ পৰা আমি কিছু মন্তব্য আগবঢ়াম এয়া আমাৰ কলিয়াবৰ জিলা নেমচুৰ সভাপতি ছবিউল ইছলাম তেখেতে এতিয়া আমাৰ জুবিনদাৰ বিষয়ে কিবা ইতিমধ্যে আমি জুবিনদাৰ গান কেইবাটাও শুনিছো আৰু বেংগলী এটা গান শুনিছো শুনাৰ পিছত এতিয়া আমাৰ জুবিনদাৰ বিষয়ে আমাৰ কলিয়াবৰ জিলা নেমচুৰ সভাপতি কিবা মন্তব্য আগবঢ়াব সভাপতি কি ক'ব পোনপ্ৰথমে সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ চাওক কেইদিনমান আগতে আমাৰ হিয়া ৰামঠু বিশেষকৈ আমাৰ যি এক বেদনাদায়ক অৱস্থাত আজিলৈকে আমি বেদনাত তেনেকুৱা এটা ভাৱ যেন লাগি আছে আমাৰ জুবিন দা আমাৰ মাজত নাই
এতিয়া কথাটো হ'ল আকস্মিকভাৱে তেখেতৰ মৃত্যুৱে আমাক সমগ্ৰ অসমৰ লগতে সমগ্ৰ পৃথিৱীত এক জোকাৰণি সৃষ্টি কৰি থৈ গ'ল। তাত আমি আৱেগিকভাৱে সকলো ফালেই মানে তেখেতৰ ন্যায়ৰ কাৰণে প্ৰথমে আমি আলোচনা কৰিম। তেখেতৰ ন্যায় হ'ব লাগে। তেখেতৰ ন্যায় মানে আমাৰ শান্তি, আৰু তেখেতৰ আত্মা শান্তি পোৱাই মানে আমি শান্তি। আৰু আপোনালোকে ইতিমধ্যে আহি পাইছো যে আপোনালোকে জুবিনদাৰ নিজে গোৱা গীত এখন গাই আছে। গীতটো শুনিলে যেন এনেকুৱা লাগে যে বুকু কঁপি উঠে। আৰু আপোনালোকৰ মুখত যেতিয়া এনেকৈ দেখা পালো আপোনালোকে জুবিনদাৰ গীত গাই আছে, মোৰো ভাল লাগিল। সেই বুলি মানে আপোনালোকৰ এই গানটো শুনিয়ে মই আপোনালোকৰ ওচৰত আহিছো। মই এই গানৰ লগতে জুবিনদাই সদায় সমাজৰ কাৰণে, সমাজখন কেনেকৈ আগবাঢ়ি যায়, সমাজৰ মানুহৰ বাবে মানে মানুহে মানুহক কেনেকৈ হেল্প কৰিব পাৰে। আপুনি সমাজৰ কাম কৰিলে সমালোচনা থাকিব, সেইখিনি ভয় ভাবুকি বা ভয়ত আনিব নালাগে। আপুনি যেতিয়া সমাজৰ ভাল কিবা এটা কৰিব, সমাজৰ যোনবিলাক নেকি আপুনি যাৰ প্ৰতিবাদ কৰিব সেইজনে হয়তো আপোনাক বেয়া পাব, সেইকাৰণে আপুনি বহি থাকিব নালাগে। বৰ্তমান সমাজত যিমানখিনি নেকি আপোনাৰ কুসংস্কাৰ আছে সেইখিনিৰ কাৰণে আপোনালোকে লাইভৰ জৰিয়তে মাত মাতক। আপোনালোকে যেতিয়া লাইভৰ জৰিয়তে মাত মাতিব, সেই লাইভত অহা ব্যক্তিসকলক সেইখিনি কথা শুনাৰ পাছত তেখেতসকলে সেইখিনি কথা আল্টিমেটলি বেলেগৰ লগত আলোচনা কৰিব। আৰু সেইকাৰণে মই আপোনালোকক ডেইলি আপোনালোকে যিহেতু লাইভত আহে, আপোনালোকৰ নিজেও আপোনালোকৰ যোনটো লাইভৰ যি প্ৰতিযোগিতা তাৰ যোগেদি আমাৰ সমাজ ব্যৱস্থা যাতে আগবাঢ়ি যায় তাৰ কাৰণে আপোনালোকে কাম কৰক, তাৰে মই আশাবাদী। আৰু বিশেষকৈ আপোনালোকে যিটো নেমচুৰ মানুহ, নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন, আৰু বিশেষকৈ নেমচু মানি হৈছে শিক্ষাৰ লগত শিক্ষা কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ সংখ্যালঘু জাতিটোৰ লগতে সমূহ জাতিক আমি কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বিশেষভাৱে কাম কৰিব লাগে। তাৰ মাজতো আৰু আমাৰ কিছুমান কাম আছে। শিশু শ্ৰমিক, আপোনাৰ যেনেকৈ সৰু বাচ্চাসকলক বৰ্তমান যি চৰকাৰে যি ব্যৱস্থা দিছে, আজি শিশুসকলৰ পৰা আৰম্ভ কৰি আপোনাৰ MA BA লৈকে যিমান সুবিধা দিছে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ কিন্তু পিছ পৰি থকা নাই। চৰকাৰৰ সমূহ সুবিধা দিছে, সেইখিনি সুবিধা আমি ল'ব লাগে। আৰু বিশেষকৈ আমাৰ যিসকল নেকি আপোনাৰ ভিতৰুৱা অঞ্চলত সেইখিনি মানুহে গম নাপায়, আপোনালোকে যিহেতু শিক্ষিত মানুহ আপোনালোকে সেইখিনি বাৰ্তাবিলাক দিব লাগে যাতে মানুহে গম পায়। বিশেষ কথা মোৰ আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ। হয়, আমাৰ জুবিনদাৰ বিয়া অলপ মন্তব্য আগবঢ়ালে, কিন্তু আচলতে জুবিনদা এনেকুৱা এজন ব্যক্তি আছিলে, কোন হিন্দু, কোন মুছলিম, কোন মাৰোৱাৰী, কোন খ্ৰীষ্টান এইবোৰ চোৱা নাছিলে। আচলতে তেখেত মানুহ মানেই মানুহ, সেইটো বুলি আমাক মানে উপদেশ দিছিলে। কিন্তু এতিয়া আমি ভাবো আমি কিহৰ হিন্দু কিহৰ মুছলিম কি এইবোৰ মানে ভাবি থাকি লাভ নাই। এতিয়া আমাৰ আকৌ চবুলদা নেমচুৰ কিবা মন্তব্য আগবঢ়াইছে। এতিয়া নেমচুৰ আমাৰ কলিয়াবৰ জিলাৰ অন্তৰ্গত বৰগুলি আঞ্চলিক নেমচুৰ শিক্ষা সম্পাদক আৰু আমাৰ উপসভাপতি বৰগুলি আঞ্চলিক নেমচুৰ ছাদ্দাম হুছেইন, আৰু মই কলিয়াবৰ জিলা নেমচুৰ ৱৰ্কিং প্ৰেচিডেণ্ট। আগতে আঞ্চলিকত আছিলো, প্ৰথমে যেতিয়া নেকি আমাৰ কলিয়াবৰ জিলা আৰু বৰগুলি আঞ্চলিক সমিতিখন গঠিত হৈছিলে তেতিয়া মই বৰগুলি আঞ্চলিক নেমচুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো। তাৰপিছত প্ৰেচিডেণ্টৰ দায়িত্ব দিলে, তাৰপিছত এতিয়া মোক মোৰ কলিয়াবৰ জিলাত অন্তৰ্ভুক্ত কৰালে ৱৰ্কিং প্ৰেচিডেণ্টত। গতিকে আমি প্ৰত্যেক দিন এনেকৈ লাইভত আহিম বুলি আমি ভাবি আছো। গতিকে আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব। ইমানতে আজি সামৰিছো, ধন্যবাদ।